হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৱে নিশ্চয় ভাল। আজি মই আন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অতি সহজতে বনাব পাৰিব, অতি কম সময়তে বনাব পাৰিব আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকেতো খাই বিৰাটেই ভাল পায়। অৱশ্যে ডাঙৰবিলাকেও ভাল পাব খাই। আবেলি সময়ত বনাই খাই চাব পাৰিব। তো ইজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ইয়াৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হ'ব সেইখিনি মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখিনি অলৰেডি মই ৰেডি কৰি থৈছোঁ। ইয়াত কি কি আছে সেইখিনি মই আপোনালোকক এবাৰ কৈ দিছোঁ। ইয়াত আছে বইল কৰা আলু 3টা, পনীৰ, চীজ, আমুল যিটো চীজ সেইটো, অলপ পিঁয়াজ, ধনিয়া, কেপচিকাম, এইখিনি। আৰু মছলাৰ ভিতৰত মই দিছোঁ জিৰা, ধনিয়া আৰু অকণমান গৰম মছলা, অকণমান জলকীয়া গুড়ি। যিহেতু মই ইয়াত জলকীয়াটো কুটি দিয়া নাই, জলকীয়াটো কুটি দিলে অলপ জ্বলা হৈ যায়। মোৰ সৰু ল'ৰাটোৱে খাব যেতিয়া, সেইকাৰণে মই জলকীয়াটো দিয়া নাই। আপোনালোকে যদি ইচ্ছা কৰে দি ল'ব পাৰিব। বছ এইখিনি বস্তু দি পেলাই মই গোটেইখিনি সানি থৈছোঁ। আৰু এইখিনি হৈছে ব্ৰেডক্ৰামখিনি মই নিজে ঘৰতে প্ৰস্তুত কৰিছোঁ। আপোনালোকক যদি ৰেচিপি লাগে মোক ক'ব, ইনবক্সত ক'ব, মই আপোনালোকক দেখাই দিম মই কেনেকৈ বনাইছোঁ ব্ৰেডক্ৰামখিনি। আৰু এইটো হৈছে এটা ডিম ফেটি লৈছোঁ মই। এতিয়া আহিছোঁ ৰেচিপিটোলৈ। ঠিক তেনেই সহজ, 10 মিনিটমান লাগিব তৈয়াৰ কৰোঁতে। বছ ফ্ৰাই কৰিব, বছ চাহৰ লগত আপোনালোকে দিব পাৰিব, নিজেও খাব পাৰিব, কোনোবা আলহী দুলহী আহিলেও দিব পাৰিব। অতি সহজে হোৱা ৰেচিপি। আৰু আপোনালোকে যদি মোৰ ৰেচিপিবোৰ চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহ চাব পাৰিব। আৰু মোৰ ৰেচিপিবিলাক চাই আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ কিন্তু নাপাহৰিব। এতিয়া ঠিক আছে, আহক মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকক দেখাই দিছোঁ। ইয়াত যিহেতু আমি গোটেইখিনি দিয়ে থৈছোঁ, ইয়াক এতিয়া আমি হাতত লৈ পেলাই অলপ গোল গোলকৈ গোটেইখিনি ইয়াৰ সৰু সৰু চাইজৰ এটা বল বনাই ল'ম। ঠিক আছে, মই বলটো বনাই লওঁ, তাৰপিছত মই দেখাম। এইখিনি মই গোটেইখিনি বল কৰি ল'লোঁ। মোৰ টোটেল 10টা হ'ল। আপোনালোকে চাইজটো যদি ইচ্ছা কৰে ডাঙৰ কৰিব পাৰে। মই অলপ সৰু কৰিছোঁ, আৰু ইচ্ছা কৰিলে আপোনালোকে সৰুও কৰিব পাৰে, সেইটো নিজৰ ওপৰত কথা। মই চাইজটো এতিয়া সৰু কৰিছোঁ। এতিয়া এইটো বস্তু আপোনালোকে 3-4 দিনলৈকে ভাল হৈ থাকিব। ডিপ ফ্ৰিজত ভৰাই ধুনীয়াকৈ থৈ দিব, একদম খাই থাকিব পাৰিব। এতিয়া মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ ফ্ৰাইটো মই কৰিম। ইয়াৰ এটা বল ল'ব। আমি যিটো ডিম গুলি থৈছোঁ তাত ভালকৈ ডিমৰ গোলটো লগাই ল'ব। এনেকৈ চাব যাতে বলটো ভাগি নাযায়, লগাব। আৰু এইফালে মই কেৰাহীখন গৰম কৰি থৈছোঁ। তেলটো হাই ফ্লেমত দি অলপ গৰম কৰি থৈছোঁ। এইটো ভালকৈ ডিমটোত ভালকৈ লেটিয়াই ল'ব। ভালকৈ লেটিয়াই লৈ পেলাই আমি যিখিনি ব্ৰেডক্ৰাম ৰেডি কৰি থৈছিলোঁ তাৰ ওপৰত লাহেকৈ দি দিব। চাব যাতে বলটো ভাগি নাযায়, ওপৰৰ পৰাই জাষ্ট এনেকৈ অলপ অলপ দি যাব। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ ডাইৰেক্ট ফ্ৰাই কৰিব পাৰে। আৰু মই আৰু এটা কোট দি দিম ইয়াত, এনেকৈ কৰি আৰু এটা ইয়াত আৰু এবাৰ দি দিম ইয়াত। তেতিয়া আৰু পটককৈ সহজে ভাগি যোৱা চান্সটো নাথাকে। এইটো মই দি দিছোঁ। আকৌ এবাৰ দি এনেকৈ কৰি লৈ মই গোটেইকেইটা বল ৰেডি কৰি ল'ম। আপোনালোকে এনেকৈ যেতিয়া গোটেইকেইটা হৈ যাব এনেকৈ কমপ্লিট, তেতিয়া এনেকৈ লৈ পেলাই ফ্ৰিজত আধা ঘণ্টামানৰ কাৰণে থৈ দিব। আৰু যেতিয়া ইচ্ছা কৰে তেতিয়া ফ্ৰিজৰ পৰা উলিয়াই আপোনালোকে ফ্ৰাই কৰি খাব পাৰিব। এতিয়া এইটো প্ৰচেছটোতে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এয়া মোৰ গোটেইকেইটা বনাই কমপ্লিট হৈ গ'ল। আপোনালোকে এনেকৈ ডিপ ফ্ৰিজত ভৰাই 2-3 দিনলৈ ধুনীয়াকৈ খাব পাৰিব। যেতিয়া ইচ্ছা তেতিয়াই ফ্ৰাই কৰি খাব পাৰিব। এনেকৈ থৈ দিব ডিপ ফ্ৰিজত, ভাল হৈ থাকিব। এতিয়া মই গোটেইকেইটা তেলত অলপ অলপকৈ ফ্ৰাই কৰিম। যেতিয়ালৈকে গল্ডেন কালাৰ নহয় তেতিয়ালৈকে অলপ অলপকৈ ফ্ৰাই কৰিম।
অলপ অলপকৈ ফ্ৰাই কৰিম মই এতিয়া বৰ্তমান দুটাই দি চাইছোঁ তাৰপিছত গোটেইকেইটা এনেকৈ কমপ্লিট ফ্ৰাই কৰি ল'ম এয়া আমাৰ হৈ গ'ল চিজ বল এতিয়া আপোনালোকে চাওকচোন কালাৰো কি ধুনীয়া হৈছে গৰমে গৰমে চাহৰ লগত যেতিয়াই মন যায় তেতিয়াই খাব পাৰিব বনাই সৰু সৰু ল'ৰা ছোৱালীও খাই ভাল পাব আপোনালোকেও নিশ্চয় বনাই খাব আৰু মোৰ চেনেলটো চাই কেনেকুৱা পাইছে সেইটোও জনাব আৰু মোৰ ৰেচিপিবোৰ চাই বিশেষকৈ কেনেকুৱা পাইছে সেইটোও জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ইমান মোক মৰম দিছে লগতে ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ৰেচিপিসমূহ পাই থাকিব এতিয়া সকলোৱে এবাৰ ৰেচিপিটো ট্ৰাই কৰিব চাব কেনেকুৱা পালে মোক ক'বলৈ নাপাহৰিব তো আজিলৈ আহিছোঁ আকৌ পুনৰ লগ পাম আন এটা ৰেচিপি লৈ আজিলৈ বাই বাই